Hello guys, welcome back to my YouTube channel. আমি রানিং কৰিব আইছো। এই লগৰখিনি আছে। এদিকে যাম। হাই দি দিয়া। ঐ হাই দি দিয়া। আমি ওলাই আইছো ৰানিং কৰিবলৈ। ৰানিং কৰিব ওলাই আইছো মানে ৰানিং কৰিলো। বেছি কৰা নাই 1.5 কিলোমিটাৰ মান ৰানিং কৰিছো। এদিকে গাড়ী আছে। ৰাস্তাটো চাক। এদিকে লৈ ৰানিং কৰি গলো। আমাৰ গাঁওখন এটো। এদিকে পুৰা ৰানিং কৰি এদিকে আইছো। কামাণ্ডৰ কাৰণে প্ৰেক্টিছ কৰি আছো। তাহলে ইয়া জায়গাখিনি পুৰা মুকলি ঠাই। খালি গাড়ী অলপ আহি থাকে আৰু ইয়া ৰাস্তাটো দেখিব পাইছে আপোনালোকে। এদিকে চাওক পানী গৈ আছে। গাইস আমি ৰানিং কৰাত এনেকা ডাঙৰ ডাঙৰ গাড়ী আহি থাকে। ইয়াতে অলপমান ভয় লাগে। মৰ্নিং আহিবলৈতো আৰু ভয় লাগে। আজি পুৰা ভাগৰ লাগিছে সেইকাৰণে অলপমান ৰানিংটো আজি অলপ কমাই কেনে কৰিছো। সদায় ৰানিং কৰি আছো ভাবিছো আজি অলপমান কমাই কেনে ৰানিং কৰো। এতিয়াও বহুত দিন আছে বেছি হাৰ্ড প্ৰেক্টিছ কৰি ললে আৰু তেতিয়ালৈ ভৰিটো মানে পুৰা বিষ হৈ যাব না। সেইকাৰণে অলপমান কমাই কেনে কৰিছো প্ৰেক্টিছটো। এয়া আমি এয়া ফটো মাৰি আছে ফটো মাৰি আছে ল'ৰা। এয়া দুজনক বুকদান মাৰিব দিছো। দে মাৰ। ল'ৰাখিনি এতিয়া বুকদান মাৰিছে। ময়ো মাৰিম এতিয়া মাৰি লওক। মাৰ মাৰ ল'ৰা নেৰিবা নেৰিবা মাৰ। ল'ৰা পুৰা বুকদান মাৰিছে দেই। নাহাঁহিবা বুকদান মাৰা হৈ গ'ল। মাৰ এই আমাৰ ছাৰে মাৰি আছে দেখা নাই। হ'ল ছাৰ মই দেখে বাৰ। এদিকে গাড়ী আহি আছে এইটো কাৰণে ভয় লাগে গাইছ। ইমান ডাঙৰ ডাঙৰ গাড়ী আহি থাকে। কেনে অনুভৱ বুকদান মাৰি? হে ভাল লাগিছে ন? তোমাৰ কেনে অনুভৱ? কেনেকা লাগিছে মাৰি কেনে? বঢ়িয়া লাগিছে ন? এইবাৰ আজি ফাৰ্ষ্টবাৰ কাৰণে এনেকা ভিডিঅ' বনাইছো যাতে কিবা বেয়াও হৈ যায়, বেয়া নাপাব। আৰু এইবাৰ বিজয়ে বুকদান মাৰিব কোচিছ কৰিছে। যিমান পাৰে সম্ভৱ মাৰক। মাৰা। এয়া মই মানুহজন আজি ফাৰ্ষ্ট টাইম এনেকা ভিডিঅ'ত মাত দিছো। মাৰি আছে পুৰা মাৰা। এইটো আমাৰ গাঁৱৰ দৃশ্যটো, এইটো আমাৰ এলেকাটো আৰু এইটো হয়। কেনে লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন। আমাৰ এৰিয়াটো মাৰি আছে পুৰা। এইবোৰ হয় পথাৰ পুৰা আমাৰ এদিকে ৰাস্তাৰ দুই চাইডে পথাৰ হয়। ৰাস্তাটো পুৰা পোনপটীয়া পুৰা চিধা হয়। এইটো আমাৰ পূব দিশৰ আৰু আমাৰ গাঁৱৰ যোনটো মেইন কানেকশ্যন ৰোডটো পুৰা ছাৰে প্ৰেক্টিছ কৰি আছে। কৰা কৰা এবাৰ যাতে লৈহে এৰিবা। ইমান পাই বেলেগে আমি কিয় নাপায়? চেষ্টাৰ সৈতে একো নাই, কৰিব লাগে চেষ্টা। পিছে গাড়ী আহি আছে কাৰণে ইমান ভালদৰে প্ৰেক্টিছ কৰিব নহয়গৈ। ফিল্ডটো পানী হয়, বৰষুণ দি আছে এতিয়া। হেল্ল' বন্ধু বান্ধৱীসকল, ৰানিং কৰি হৈ গ'ল, বুকদান মাৰি হৈ গ'ল। বৰ্তমান ঘৰলৈ যাবলৈ ওলাইছো। সেয়া পুৰা ল'ৰা বিজি হৈ আছে। কোনোবা লগৰ ফোন কৰিছে বোলে। সেয়া যাব খুজি আছো। এদিকে আমাৰ গাঁও যোৱা ৰাস্তাটো সেয়া ৰাস্তা চাওক না। কেনে আজি ৰানিং কৰি? ভালে লাগিছে বহুত। এনেও নকৰোগে ন, মানে ট্ৰাই কৰি আছো আৰু যাতে শৰীৰ চৰ্চা। SSC নাম আহিব বোলে এবাৰ। নাই আহিব পাৰি কিন্তু কিমান মান পাইছ? এনচাৰ কিট চাইছ নে? পাইছো কিন্তু ক'ব নোৱাৰে। কিমান মান পাইছ? ক'ব নোৱাৰে। ক'বলৈ লাজ কৰিছে। মই কৈ দিম 30 কিমান বা পাইছে। সেইটো কাৰণে ক'বলৈ লাজ কৰি আছে। নাম আহি যাব, একো ডাঙৰ কথা নহয়। আহি যাব লাগে 30ত। আমি ৰানিং কৰি ইয়াত গৈ আছো বৰ্তমান ঘৰলৈ। ইয়াৰ ৰাস্তাটো